পৰ্যটকৰ এখন আকৰ্ষণীয় ঠাই হৈছে হিমাচল প্ৰদেশৰ চিমলা আৰু এই চিমলা আছে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 7,467 ফিট ওপৰত। এতিয়া গৰম বন্ধ পালোঁ যেতিয়া আমি ওলাইছোঁ চিমলা আৰু মনালীলৈ। গুড মৰ্ণিং। এতিয়া আমি এয়াৰপৰ্টত ৰৈ আছোঁ যাবলৈ। এতিয়া আমি এনেকৈ ৰৈ আছোঁ। এয়া টাইফুন পুৰা খেলি আছে মাহীয়েকৰ লগত। নাই পুৰা বিজি। গুৱাহাটীৰ পৰা চণ্ডীগড়লৈ এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ টাইফুনৰ ফাৰ্ষ্ট ফ্লাইট। আহি লক্ষ্ণৌ পালোহি। লক্ষ্ণৌত অলপ সময় ৰখাইছে। এতিয়া আকৌ লক্ষ্ণৌৰ পৰা চণ্ডীগড়লৈ বুলি গৈ আছোঁ আৰু চণ্ডীগড় পায়ে আমাৰ যাত্ৰা আৰম্ভ হৈছে এয়া বানপানীৰ পৰা। বানপানী পাৰ হৈ আহি এতিয়া আমি কালকা চিমলা ৰোডত উঠি আহি এতিয়া আমি হিমাচলত এণ্ট্ৰি কৰিছোঁ। হিমাচলত সোমাই আমি অলপ দূৰ গৈ আমাৰ ইমান ভোক লাগি আছিলে যে আমি ইয়াতে খাবলৈ ৰখিলোঁ আৰু ইয়াত আমি পৰাঠা, কণী বইল আৰু চাহ খাই লৈ জাষ্ট ওলাইছোঁ আৰু ওলাই খবৰ ইমানেই বেয়া পাইছোঁ। আহিছিলোঁ চিমলা মানালী ফুৰিবলৈ, কিন্তু মানালী কণ্ডিশ্যন বহুত বেয়া, সেইকাৰণে আমাৰ এতিয়া প্ৰগ্ৰেম চেঞ্জ হৈ গৈছে। এতিয়া আমি গাড়ীতে ফচি আছোঁ, বহি আছোঁ। এইফালে চোৱা, চাই দিয়া নাই এইফালে। ৰাস্তা ব্লক হৈ আছে চিমলা যোৱা। কেইঘণ্টা ৰখিব লাগিব ঠিকনা নাই, কিন্তু ৰৈ দিছোঁ আৰু। একে শিলখিনি বাগৈ পৰিছে যদিও ধুনীয়া, ফুল ফুলি আছে নাই ৰাস্তা কিনাৰত, তথাপিতো ধুনীয়া লাগিছে কিবা এটা। Yan McDonald's মুখতে নুফুলিছে ধুনীয়া ধুনীয়া হোটেল আছে। এইডোখৰত পাৰি নদীটো পাতাৰে এইডোখৰ য'ত 4 ঘণ্টা সময় লাগিছিল চণ্ডীগড় টু চিমলা পাবলৈ, তাত আমাৰ লাগি গ'ল 16 ঘণ্টা। 16 ঘণ্টা লগাৰ পিছতো ভাল লাগিছে। ৰাতিপুৱা উঠি যেতিয়া চিমলাখন দেখিছোঁ ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া তাত প্ৰকৃতি। এই প্ৰকৃতিৰ কাৰণে আচলতে মানুহে তাত ফুৰিবলৈ যায়, আকৰ্ষণ কৰে মানুহক। ইমান ধুনীয়া তাত নেচাৰ, সঁচাকৈ বহুত ভাল লাগিলে। আমাৰ জাৰ্ণিটো আমি পাহৰি গ'লোঁ যে কেনেকৈ আহিছিলোঁ। আমাৰ লগত অহা ড্ৰাইভাৰজনে এটা কথাই কৈ আছিলে যে আপোনালোকে টেনশ্যন নল'ব, আপোনালোকক মই চিমলা পਹੁঁচাই দিম যেনেকৈ হ'লেও। কাৰণ তেওঁ হিমাচল প্ৰদেশৰে, তেওঁৰ তাত ঘৰ আৰু তেওঁ এইটো দেখি থাকে, এইটো লেণ্ডশ্লাইড হৈ থকা। আৰু মোৰো ইমান ভয় লগা নাছিলে, কাৰণ মোৰ কৰ্মসূত্ৰে যিহেতু ময়ো পাহাৰতে থাকোঁ, দেখি থাকোঁ লেণ্ডশ্লাইডটো। কিন্তু ঘৰৰ মানুহ ইমান টেনশ্যনত গৈছিলে নিউজবোৰ চাই আৰু টেনশ্যন ল'বলগীয়া। নিউজত যেনেকুৱাকৈ দেখায় চবে কৈছিলে য'ৰ পালাগৈ তোমালোকে আহে তাৰ পৰাই উভতি দিয়া। কিন্তু আমি গোটেই ৰাস্তাটো দেখি গৈছোঁ গাড়ী কেনেকুৱা জাম, আৰু উভতি যোৱাটো পচিবলেই নহয় কোনো পধ্যে। কাৰণ নেক্সট আমাৰ প্লেনিং হৈ গৈছিলে তেতিয়া অমৃতসৰ, আৰু অমৃতসৰ যোৱা ৰাস্তাটো চিমলাৰ পৰা বেলেগ হয়। এতিয়া যিটো ৰাস্তাই আমি আহিলোঁ সেই ৰাস্তাটো দি আমি আকৌ ৰিটাৰ্ণ অমৃতসৰলৈ নাযাওঁ মানে। এতিয়া আমি পালোহি আমাৰ হোটেল, আৰু হোটেলখনৰ নাম হ'ল হিমালয়ান ফৰেষ্ট ভেলী। এই হোটেলখনৰ পৰা আপোনালোকক এটা ভিউ দেখাই দিছোঁ চিমলাৰ।
হয়তো আধা ৰাস্তাৰ পৰা আমি উভতি যোৱা হ'লে আমি এই দৃশ্য দেখিব নাপালোহেঁতেন আৰু বহুত মিছ কৰিলোঁ হয়। চ' মানুহে যিকোনো চিটুৱেশ্যনত ধৈৰ্য ধৰিব লাগে আৰু সেই চিটুৱেশ্যনটোৰ লগত ডিল কৰিবলৈ মানুহ ৰেডি থাকিব লাগে। এইটো ভিডিঅ' মই ইয়াতে শেষ কৰিছোঁ আৰু নেক্সট আমি চিমলাত ক'ত ক'ত ফুৰিলোঁ আপোনালোকে চাবলৈ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখক।